নমস্কাৰ পৱন স্পিড চেনেললৈ সকলোকে স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল আমি ঘনমূল উলিওৱাৰ সহজ পদ্ধতিৰ দৰে বৰ্গমূল উলিওৱাৰৰ কিছু সহজ পদ্ধতি আজি শিকিবলৈ যত্ন কৰিম গতিকে আজি তোমালোকক শিকাবলৈ চেষ্টা কৰিম বৰ্গমূল উলিওৱাৰ সহজ কৌশল তাৰ বাবে আমি এখন তালিকা তোমালোকক দেখুৱাইছো বৰ্গ সংখ্যা আৰু বৰ্গমূলৰ তালিকা তে 1 স্কয়াৰ হলে 1 1 ৰ বৰ্গমূল 1 2 স্কয়াৰ হলে 4 4 ৰ বৰ্গমূল 2 3 স্কয়াৰ হলে 9 9 ৰ বৰ্গমূল 3 4 স্কয়াৰ হলে 16 16 ৰ বৰ্গমূল 4 5 স্কয়াৰ হলে 25 25 ৰ বৰ্গমূল 5 এনে ধৰণে মই 30 স্কয়াৰ লৈকে দেখুৱাইছো তালিকাখন যিমান ডাঙৰ হয় বা যিমান ডাঙৰ বৰ্গ সংখ্যা মনত ৰাখিবলৈ ইচ্ছা কৰে তোমালোকে মনত ৰাখিব পাৰা এই তালিকাখনৰ পৰা এটা কথা আমি পাওঁ যে এককৰ স্থান আৰু বৰ্গমূলৰ এককৰ স্থান এই দুটাৰ ওপৰত কিবা এটা সম্পৰ্ক আছে সংখ্যা এটা একক স্থানত 1 থাকিলে বৰ্গমূলৰ একক স্থানত 1 বা 9 হয় 1 টো হ'ব আৰু ইটো কি হ'ব 10 - 1 কৰি দিলে হ'ব তাৰ পিছত একক স্থানত 4 থাকিলে বৰ্গমূলৰ একক স্থানত 2 হ'ব আৰু 10 - 2 8 হ'ব পাৰে 9 হলে 3 হ'ব বা 7 হ'ব 6 থাকিলে 4 হ'ব বা 6 হ'ব 5 থাকিলে 5 হ'ব আৰু 0 থাকিলে 0 হ'ব এই কথাখিনি তোমালোকে তালিকাখন মন কৰিলে জানিব পাৰিবা কিন্তু এই কথাকিটা মনত ৰাখিবলগীয়া এই কথাকিটা মনত ৰাখিলে অতি সহজেই তোমালোকে বৰ্গমূল উলিওৱাৰ কৌশল শিকিব পাৰিবা মই এটা কৌশল দেখুৱাইছো প্ৰথম তিনিটা অংগযুক্ত এটা সংখ্যা লৈছো 729 এতিয়া মই কাখত তোমালোকে কেনেকৈ কৰিছো দি যাম তোমালোকে এবাৰ চাবা কৰোঁতে মুখতে কৰিব পাৰিবা এতিয়া সংখ্যাটোৰ একক স্থানত 9 আছে গতিকে 9 থাকিলে আমাৰ বৰ্গমূলটো কি একক স্থানত 3 বা 7 হ'ব পাৰে গতিকে 3 বা 7 আমি হ'ব পাৰে বুলি ধৰিলো তাৰ পিছত দুটা স্থান একক আৰু দশক স্থান দুটা কাটিলো অংগটা কাটিলো কি থাকিলে 7 থাকিলে 7 টো এতিয়া 2 স্কয়াৰ 3 স্কয়াৰ মাজত আছে গতিকে 4 আৰু 9 দুটা বৰ্গ সংখ্যা তাৰ মাজত আছে 7 তাতকে সৰু সংখ্যাটো ললো 2 স্কয়াৰ 2 স্কয়াৰ পৰা আমি কি কৰিলো তাৰ পৰা আমাৰ 2 টো আহিব দশক স্থানলৈ দশক স্থানটো পোৱাৰ লগে লগে এককৰ স্থানটো কি হ'ব আমাৰ দুটা পাইছিল 3 আৰু 7 এটাহে হ'ব কোনটো হ'ব হেতু চাবলৈ হলে 2 লগত তাতকে ডাঙৰ সংখ্যাটো পূৰণ কৰিব লাগিব 2 * 3 কি হ'ব 6 6 টো এতিয়া 7 তকৈ ডাঙৰ নে সৰু হেতু চালেই হ'ব 7 তকৈ সৰু হলে আমি ডাঙৰ সংখ্যাটো লম গতিকে 27 হ'ব আমাৰ বৰ্গমূল তোমালোকক স্ক্ৰীনত দেখুৱাইছো মন কৰি যোৱা এতিয়া আমাৰ চাৰিটা অংকযুক্ত এটা সংখ্যা যদি লওঁ 2704 তাৰ এককৰ স্থানত 4 আছে 4 হলে আমাৰ বৰ্গমূল 2 বা 8 হ'ব পাৰে এতিয়া আমি দুটা স্থান কাটি দিলো কাটি দি সংখ্যাটো চালো 27 5 স্কয়াৰ আৰু 6 স্কয়াৰ মাজত আছে গতিকে আমাৰ দশকৰ স্থানৰ অংকটো হ'ব 5 যদি দশকৰ স্থানৰ অংকটো 5 হয় তেনেহলে তাতকে এক এটা বহাই 5 * 6 কৰিলো 30 টো আমাৰ 27 তকৈ ডাঙৰ নে সৰু হেতু চালো যে 30 টো 27 তকৈ ডাঙৰ 27 তকৈ যদি ডাঙৰ সংখ্যা এটা পাওঁ আমি সৰু সংখ্যাটো লম গতিকে কি হ'ব 52 ইয়াত বৰ্গমূলটো হ'ব 52 এতিয়া যদি আমি এটা পাঁচটা অংকযুক্ত সংখ্যা চাওঁ একেটা পদ্ধতিকে আমি প্ৰয়োগ কৰি গৈ আছো 14641 সংখ্যাটো একক স্থান চাওঁ 14641 ৰ একক স্থানত 1 আছে গতিকে 1 থাকিলে আমাৰ বৰ্গমূলটো একক স্থানত কি হ'ব হয় 1 হ'ব নহয় 9 হ'ব এতিয়া প্ৰথম দুটা অংক কাটি দিল দুটা স্থান 1 এটা কাটি দিলে থাকিলে 146 12 স্কয়াৰ 13 স্কয়াৰ মাজত আছে গতিকে তাৰ কাৰণে আমাৰ দশকৰ যেটো স্থান আছিল দশক নহয় আসলতে একক স্থানৰ আগত দুটা অংক বিশিষ্ট সংখ্যা হ'ব গতিকে শতক আৰু দশকৰ স্থান দুটাৰ কাৰণে আমাৰ আহিব 12 তো 12 আহিলে তাতকে ডাঙৰ সংখ্যা 13 ক পূৰণ কৰিলে 156 পাম এটা 156 to 146 তকৈ ডাঙৰ যদি ডাঙৰ হয় তেনেহলে আমি এককৰ স্থানৰ বাবে সৰু অংকটো লম কি হ'ব 1 গতিকে 121 হ'ব আমাৰ বৰ্গমূল গতিকে তাতকে ডাঙৰ যদি আমি ছটা অংক বিশিষ্ট এটা সংখ্যা লওঁ 10432 হয় এতিয়া এককৰ স্থানটো চালো 9 থাকিলে আমাৰ কি হ'ব পাৰে 3 হ'ব পাৰে নহয় কি হ'ব পাৰে 7 হ'ব পাৰে গতিকে আমি দুটা স্থান কাটি দিলো কি হ'ব 9 আৰু 2 কাটিলে কি থাকিব 1043 এতিয়া 32 স্কয়াৰ 33 স্কয়াৰ মাজত আছে
মানে 124 মানে 32 স্কোয়াৰ আৰু 189 33 স্কোয়াৰ মাজত আছে এতিয়া আমি সৰুটো লম তাবা 32 টো আমি বহালো তাৰ পিছত একক স্থানৰ অংকটো চালো 32 * 33 হলে 1056 হ'ব হেতু 1043 কে ডাঙৰ গতিকে আমি সৰু অংকটো একক স্থানৰ বাবে লম গতিকে বৰ্গমূলটো কি হ'ব 323 এনে ধৰণে আমি এককৰ স্থানটো উলিয়াই ল'ব পাৰো গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এই নিয়মকেইটা শিকালো নিয়ম একে একক স্থানটো চাব লাগে তাৰ পিছত দুটা অংক কাটি যেটো সংখ্যা আছিল সেই সংখ্যা কোন দুটা বৰ্গ সংখ্যাৰ মাজত আছে হেতু চাব লাগে গতিকে আমি তাৰ পৰা সৰু সংখ্যাটো লম হেতু আমাৰ প্ৰথমতে বহিব আৰু এককৰ স্থানটো কি হ'ব হেতু চাবৰ কাৰণে আমাৰ যেটো সংখ্যা পাও তাতকে এক এটা বহাই পূৰণ কৰিলে কি পাম যেটো সংখ্যা আছে হেতুতকে ডাঙৰ পালে আমি সৰুটো লম সৰু একক স্থানৰ বাবে আৰু আমি ডাঙৰ অংকটো একক স্থানৰ বাবে লম এনে ধৰণে আমি বৰ্গমূল উলিয়াব পাৰো এতিয়া তোমালোকে শিকিলা তোমালোকে নিজে কৰি চাবা আশা কৰো তোমালোকে নিজে অতি সহজভাৱে বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত এনেকুৱা অংকবোৰ কৰিব পাৰিবা গতিকে ভিডিঅটো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ